ভাৰতৰ নিৰ্বাচন আয়োগে শেহতীয়াভাৱে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি পুনৰীক্ষণৰ কাৰণে যি নিৰ্দেশনা জাৰি কৰিছে তাক আমি কোচামুখী জাতীয় পৰিষদে বিপুলভাৱে আদৰণি জনাইছোঁ। আৰু আকাংক্ষিত যিটো সমষ্টি পুনৰ্নিৰ্ধাৰণ, এই পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে যাতে কোচামুখী জনগোষ্ঠীৰ ৰাজনৈতিকভাৱে সুৰক্ষিত হয় তাকো আমি নিশ্চিত কৰিবৰ কাৰণে নিৰ্বাচন আয়োগ তথা অসম চৰকাৰক আমি দাবী জনাইছোঁ। 1971 চনৰ পিছত অসমৰ জনবিন্যাস অনুসৰি লোকসভা সমষ্টি আৰু বিধানসভা সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ হোৱা নাছিল। ভাৰতবৰ্ষৰ বহু ৰাজ্যই ইতিমধ্যেই পুনৰ গঠন হ'ল, কিন্তু অসমত হোৱা নাছিল। কিন্তু শেহতীয়াভাৱে যেহেতুকে অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহ জিলাভিত্তিক নিৰ্ধাৰণ কৰাৰ লগতে কিছু সমষ্টি সালসলনি কৰিব ওলাইছে, গতিকে আমি কোচামুখী জাতীয় পৰিষদে আমি এটা কথা অনুজ্ঞাব খোজোঁ যে বিশেষকৈ আমাৰ অবিভক্ত গোৱালপাৰা জিলাত কোচামুখী জনগোষ্ঠী এটা সময়ত আমি সংখ্যাগৰিষ্ঠতা আছিলোঁ, ৰাজনৈতিকভাৱে আমাৰ আধিপত্য আছিল, কিন্তু জনবিন্যাস অনুসৰি আমাৰ নামনি অসম তথা অবিভক্ত গোৱালপাৰা জিলাত ক'ব গ'লে কোচামুখী জনগোষ্ঠীৰ যিটো ৰাজনৈতিক অধিকাৰ, আমাৰ সমষ্টিৰ যিটো জনসংখ্যাবিলাক ক্ৰমাগতভাৱে আমি দুৰ্বল হ'লোঁ, আমি সংখ্যালঘুত পৰিণত হ'লোঁ। আমি ক'ব গ'লে এককভাৱে কোনো এটা বিধানসভা বা লোকসভা সমষ্টিত আমি নিৰ্বাচিত হ'ব পৰাকৈ আমাৰ কোনো সংখ্যাগৰিষ্ঠতা নাই। গতিকে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কোচামুখী জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিব পৰাকৈ যাতে সমষ্টি নিৰ্ধাৰণ হয় তাৰ কাৰণে নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে এটা কথা ক'ব খোজোঁ, যিহেতুকে কোচামুখী জনগোষ্ঠী জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছে, গতিকে বিশেষকৈ অবিভক্ত জিলাৰ কোচামুখী জনগোষ্ঠীক সুৰক্ষিত কৰাৰ স্বাৰ্থতেই কোচামুখী জনগোষ্ঠীক জনজাতিকৰণ কৰি আমাৰ বিজনী, বঙাইগাঁও, চৰভোগ, উত্তৰ বাগৰি সমষ্টি, বিলাসীপাৰা, প্ৰস্তাৱিত মহামায়া সমষ্টি, গৌৰীপুৰ সমষ্টি আৰু প্ৰস্তাৱিত কেৰেলৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰত্যক্ষ আলোচনা কৰাৰ কাৰণে কোনো ধৰণৰ কাৰিকৰী অসুবিধা নাই। সকলো কাৰিকৰী অসুবিধা দূৰ হৈছে। এতিয়া গোটেইখিনি নিৰ্ভৰ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে কেতিয়া জীৱন সিংহ ডাঙৰীয়াক আমন্ত্ৰণ কৰিব আৰু সেই আমন্ত্ৰণ কৰাৰ জৰিয়তে আমি ভাবোঁ যে কোচ কমতাবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব। আৰু এইখিনি এটা কথা ক'ব খুজিছোঁ, যিটো প্ৰতিটো 15 আগষ্ট বা 26 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে বৃহৎ ঘোষণা কৰে, আৰু আমি আশা কৰোঁ যে আগন্তুক 26 জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কমতাপুৰ ৰাজ্য লগতে অসমৰ কোচামুখী জনগোষ্ঠীক জনজাতি হিচাপে তেওঁলোকে ঘোষণা কৰিব। আমি যি দাবী কৰিছোঁ যে অবিভক্ত গোৱালপাৰা জিলা, উত্তৰ পশ্চিমবংগ মানে উত্তৰ বংগ আৰু বিহাৰক কাটি পেলাই যিখন ৰাজ্য গঠনৰ আমি দাবী উত্থাপন কৰি আহিছোঁ, একেদৰে আমি যি কোচামুখী জনগোষ্ঠীক জনজাতিকৰণ কৰিব খুজিছোঁ, কাৰ্যত এই দুটা দাবী আগন্তুক 26 জানুৱাৰীৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰি কোচ কমতাবাসীক দীৰ্ঘদিনীয়া দাবীক জাষ্টিছ প্ৰদান কৰিব। এইখিনি আৰু এটা কথা ক'ব খোজোঁ, যিহেতুকে BTR চুক্তিৰ জৰিয়তে BTCৰ সীমামূৰীয়া গাঁওবিলাক কৰ্তনৰ কথাটো আছে, তাৰ কাৰণে ৰাজ্য চৰকাৰে এটা PP বৰ্মাৰ নেতৃত্বত কমিশ্যন গঠন কৰিছিল আৰু BTRৰ সীমামূৰীয়া অজনজাতি গাঁওবিলাকে তেওঁলোকে আবেদন কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত আজিলৈকে সেই আবেদন পুনৰীক্ষণ নহ'ল বা সেই আবেদনবিলাক কোনো কাৰ্যকৰী কৰা নহয়। গতিকে এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ব। গতিকে এই সুযোগতে BTRৰ সীমামূৰীয়াবিলাক যিবিলাক আমাৰ জনজাতি গাঁও, যেনেকৈ আমাৰ বিজনী মহকুমা, বিজনী চহৰ, সুপাৰীগুৰি, নৈধাপাৰা, আমাৰ পালেংবাৰী, আমাৰ জেলকাজাৰ, আমাৰ মানে বঙাইগাঁৱৰ বৃহৎ এটা অঞ্চল, গৌৰীপুৰ আদি অঞ্চল, মানে বিশেষকৈ গৌৰীপুৰ ফকিৰাগ্ৰাম, আমাৰ মহামায়া, বঙাইগাঁও জিলা, বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত কিছু সংখ্যক, উত্তৰ সভাপতি সমষ্টিৰ কিছু অংশ কৰ্তন কৰি পেলাই বঙাইগাঁও জিলা, ধুবুৰী জিলাত অন্তৰ্ভুক্ত কৰিব লাগে।
একেদৰে ৰাভা স্বায়ত্তশাসিত পৰিষদৰ সীমামূৰীয়া যিবিলাক গাঁও সেই গাঁওবিলাক কৰ্তন কৰি আনি আমাৰ KSAত অন্তৰ্ভুক্ত কৰিব লাগে।